নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিতুমণিয়ে সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা নতুন DIY। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই দুটামান কথা জনাই থওঁ যে এই বস্তুখিনি বনোৱা মোৰ বহুত দিনেই হ'ল আৰু ভাবিলোঁ আপোনালোকক অলপমান দেখাওঁ, সেইবাবে ভিডিঅ'টো আগবঢ়ালোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলত কোনোবা নতুন হয় প্লিজ বেল আইকনটো টিপি অল কৰি দিব, যাতে আহিব লগা ভিডিঅ'সমূহ চাবলৈ পায়। ভিডিঅ'টো চাই থাকক। This is you and your fire, and we shall all burn together. Watch the flames climb high into the night. এইখন হৈছে এখন থাৰ্মোকোল। আমাৰ যিটো মাছৰ কাৰণে সাবকণ হয় সেইখনেদি বনোৱা হৈছে এইটো। আৰু ইয়াত মই কালাৰ দিছোঁ ৰঙা মাজৰটো আৰু চাইডৰকেইটাৰ সেউজীয়া। তাতে আঠা লগাই ফুল লগাই দিছোঁ এনেধৰণে। আৰু মাজত যিখিনি ৰছী দিছোঁ মই সেইখিনিত সৰু সৰু আলপি গজাল মাৰিছোঁ আৰু চাইডে চাইডে পাতখিনি লগাই দিছোঁ। এখন চাওকচোন। আৰু এইটো হৈছে পিছ চাইডটো মই ৰং নাই কৰা। এইখন মই অলপমান দূৰৰ পৰা দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে জনাব। আৰু এইডাল হৈছে ৱাল হেংগিং। ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে বস্তু ৰাখিব পাৰে, খাৰু, ক্লিপ, চেইন ইত্যাদি আৰু মাস্ক চাস্ক এইবিলাক ৰাখিব পাৰে। মই ইয়াত ৰাখিছোঁ খাৰু আৰু চেইন, ক্লিপ, যিখিনি আমাৰ সদায় প্ৰয়োজন হৈ থাকে সেই বস্তুখিনি ৰাখিছোঁ। ৰাবাৰ ৰাখিছোঁ। আপোনালোকে এনেকৈ সজাই ৰাখিব পাৰে, ড্ৰয়িং ৰুমত ৰাখিব পাৰে, নহ'লে বা নিজৰ ড্ৰেছিং ওচৰত ৰাখিব পাৰে। এইখিনি তলখিনি হয়, এইখিনি হয় ব্ৰাছত সূতা, তাৰ লগত মই গুটিখিনি ৰঙা দিছোঁ আৰু তাৰ হেংগাৰকেইডালো ৰঙা হয়। এডালো মোৰ বহুত ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। নিজৰ হাতেৰে কিছুমান বস্তু বনালে বহুতেই ভাল লাগে, সজায়ো ভাল লাগে। আৰু এনেদৰে ৰাখিছোঁ মই ফুল দুপাৰ ওপৰত। এইটো হৈছে পিছ চাইডটো। মই দূৰৰ পৰা অলপমান দেখাই দিছোঁ। এডাল চাওকচোন। আৰু হৈছে এডাল 2 নম্বৰ ডাল। মই সেউজীয়াৰ লগত গুটিখিনি নীলা দিছোঁ আৰু হেংগাৰকেইডালো নীলাই দিছোঁ। এইখিনি তলখিনি। এইটো পিছ চাইডটো হয়। এইডাল হৈছে গোলপীয়া, মই তাত ৰঙা গুটি দিছোঁ আৰু হেংগাৰকেইডাল লোহাৰৰ দিছোঁ। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব, আৰু যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ আহিম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, ধন্যবাদ।